দৰঙৰ নদীৰ মুখত এডোখৰ ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হয় পচন্দ মাৰপিটৰ ঘটনা। এই মুহূৰ্তত আমি নিউজ টাইমৰ প্ৰতিগৰাকী দৰ্শকক জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো। দৰং জিলাৰ নদীৰ মুখ গাঁৱত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা। ভূমি কেন্দ্ৰিক সংঘাতত ভয়ংকৰ পৰিণতিত সংঘটিত হৈছে হিংসাত্মক ঘটনাটো। মইনুল হক আৰু শামছুল হকৰ পৰিয়ালত সংঘটিত হৈছে প্ৰচণ্ড মাৰপিট। উল্লেখ্য যে উভয় পক্ষৰ মাজত দীৰ্ঘদিন ধৰি এডোখৰ ভূমিক লৈ চলি আছিল সংঘাত। এই ভূমিকেন্দ্ৰিক সংঘাতে ধাৰণ কৰিলে ভয়ংকৰ ৰূপ। দুয়ো পক্ষৰ মাজত সৃষ্টি হয় এক যুদ্ধ সদৃশ পৰিস্থিতিৰ। উভয় পক্ষৰ মাজত সংঘটিত হোৱা প্ৰচণ্ড মাৰপিটত মহিলাসহ 4জনকৈ ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। খাৰুপেটীয়া আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু নজৰুল ইছলাম নামৰ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। পৰৱৰ্তী সময়ত আহত লোক 4জনক খাৰুপেটীয়াৰ চিকিৎসালয়ত প্ৰেৰণ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে খাৰুপেটীয়া আৰক্ষীয়ে। আমি ঘৰত থানে ভাত খাই উঠি হাত ধুতেছি কহনি গণ্ডগোল ঝগড়া ঝাড়ি শোনা যায় ঘুষেছে বহুত মানুষ। আমি একবার সার আবার গেছি আমার এবার ধরে গেলে এটি আসামি খুশি ফেলেছে পুলিশের সামনেই। সন্ধ্যা বয়া গেছে আর 8টা হয় নেবেন। আমাৰ নিজৰ ঘৰত আমি খাই বহি আছিলোঁ। সিহঁতৰ মানুহখিনি পুলিচ যোৱাৰ পিছত ইহঁতৰ ঘৰ দূৰতে আছে। ঘৰৰ পৰা আহি পিনে আমাৰ ঘৰত এটাক কৰিছে। মোৰ বৰদেউতা ইয়াত আছে, বৰদেউতাক মাৰিছে। আপোনাৰ তাৰপিছত মোৰ ককাক মাৰিছে, মোৰ দেউতাক মাৰিছে। ইহঁতে বলপূৰ্বকভাৱে আমাৰ মাটি দখল কৰিবৰ কাৰণে আহি পিনে মাৰপিট কৰিছে আৰু ভূমাফিয়া লৈ আহিছে, গুণ্ডা বাহিনী লৈ আহিছে আমাক মাৰিবৰ কাৰণে। দিনটোৰ পৰা আমাৰ হাতত ভিডিঅ' ফুটেজ আছে। সিহঁতে মানে বাৰে বাৰে আমাক মাৰিবৰ কাৰণে দা কুঠাৰ হাতিয়াৰ আজি বহুতো বস্তু বাহিনী লৈ পিনে আমাক মাৰিবৰ কাৰণে আহিছে। বহুতবাৰ ট্ৰাই কৰিছিলে। আজি আমি খাই বৈ পিনে আমাৰ ঘৰত, আমাৰ ঠাইত নিজৰ ঘৰত বহি আছোঁ। সিহঁতে পুলিচ যোৱাৰ পিছত ভূমাফিয়া, গুণ্ডা বাহিনী আৰু দা কুঠাৰ আদি লৈ পিনে আমাক মাৰিবৰ কাৰণে আহিছে। আৰু মোৰ ভণ্টি ঘৰত শুই আছিলে, সৰু কেঁচুৱা আছে। কেঁচুৱাৰ লগত এইটো দেখাই দিব ইফালে, কেঁচুৱাৰ ওপৰত মোৰ ভণ্টিৰ ওপৰত হামলা কৰিছে, দা কুঠাৰ বহাইছে, চুলি ধৰি টানিছে। বহুত আজি আমাৰ ঘৰৰ মানুহক মাৰিছে। আহত 5জন হৈছে। দা কুঠাৰেৰে মাৰিছে, লাঠিৰে মাৰিছে। মইনুল হক। দৰঙৰ ঠোলাৰ পৰা চাহানুৰ আলমৰ ৰিপৰ্ট, নিউজ টাইম।